Hi guys, welcome back to our channel. সকলোকে আন এটি ব্লগলৈ স্বাগতম জনাইছো। আজি আমাৰ ৰিটাৰ্ণ জাৰ্নি আৰম্ভ হৈছে। আমি আজি ভণ্টিৰ ঘৰৰ পৰা বাই হাউ ঘৰলৈ মানে আমাৰ অজয়ৰ বাইকৰ ঘৰলৈ। তাহাঁতৰ ঘৰটো বেংগলৰতে হয় মানে এয়াৰপৰ্টৰ পৰা অলপমান ওচৰ, সেইকাৰণে আমি তাহাঁতৰ ঘৰত আজি থাকাকে যাম। মানে তাহাঁতেও মাতি আছে আমাক চিনাকি হ'বলৈ, সেইকাৰণে আমি ফাৰ্ষ্ট টাইম তেওঁলোকৰ ঘৰলৈ গৈ আছোঁ। আৰু এইফালে আমাৰ ৰিটাৰ্ণ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল। মই এতিয়া দীপ ভণ্টিহঁতৰ এপাৰ্টমেণ্টটো দেখুৱাম। ইমান ধুনীয়া পৰিৱেশ, একদম চাফা, জেগাটো বিৰাট ধুনীয়া। বিল্ডিংবিলাক একদম একে আপুনি একেই দেখিবলৈ পাব। ইয়াত ধুনীয়া লাগে, বহুত থাকি ভাল লাগিলে ইয়াত। আমি ইয়াত বেছিদিন থাকিব নাপাৰিলোঁ, 4 দিনমান থাকিলোঁ, আকৌ আমি গোৱা গুচি গ'লোঁ। এপাৰ্টমেণ্টৰ তলতে ফুল এনেকৈ ফুলি দেখিব পাৰে, দেখিছেনে? এণ্ট্ৰি পইণ্টটো ইমান ধুনীয়া দেখিবলৈ। আপোনালোকক অকণমান মই এপাৰ্টমেণ্ট ট'ৰটোকে কৰি দিছোঁ। ভিতৰটো কৰিম বুলি ভাবিছিলোঁ, সময়ে নোজোৰে, মানুহ বেছি, সিফালৰ পৰা সিফাল কৰি থাকোঁতে টাইম যায়। বেংগলৰখন সঁচাকৈ বহুত ডেভেলপ চিটি হয়। আমি বেলেগ এখন কেব ল'লোঁ, এইখন কেবত সোমাব লৈছোঁ। অজয় বাই বাই। যোৱা টাইমত বেয়াই লাগিছেগৈ। এইখন কেবত আমি তিনিটাই, আৰু এটা কেবত গৈছে মা দেউতা আৰু ভণ্টিহঁত গৈছে। আমি আহি পালোহি মানে মোৰ ভণ্টিৰ বাই শাহুৰ ঘৰত, সান্তানাদি ঘৰত। এয়া হৈছে সান্তানাদি। আমি ভিতৰত সোমাই গৈছোঁ আৰু এয়া হৈছে ইৰিল, সান্তানাদিৰ ছোৱালী। আমি আহিব বুলি সান্তানাদিয়ে ৰাতিপুৱাৰ পৰা ৰান্ধি আছে। সাউথ ইণ্ডিয়ান, মণিপুৰী ডিছ আৰু বিভিন্ন ধৰণৰ ডিছ, তাই বহুত এক্সপাৰ্ট হয়। এতিয়া আমি ভাত চাত খাই অলপমান ওলাই গৈছোঁ। ইয়াৰ ঘৰবিলাক ইমান ধুনীয়া, একদম কিউট হয় ঘৰটো। এটা ইণ্ডিপেণ্ডেণ্ট ঘৰ হয় ইৰিলহঁতৰ, মানে সেইফালে ওলাই এইটো হয় তেওঁলোকৰ গাড়ী, কৰ্ণাটকৰ ৰেজিষ্ট্ৰেশ্যন। আমি চবেই ওলাই গৈছোঁ এতিয়া। এইফালে চাই দিয়া এবাৰ। ইমান ধুনীয়া ন। আমি সান্তানাদিহঁতৰ কলনীতে থকা এটা ৰ'জ গাৰ্ডেন চাবলৈ গৈছিলোঁ। ইমান ধুনীয়া লাগিছিলে, এনেকুৱা গাৰ্ডেন মই দেখাই নাই, ফাৰ্ষ্ট টাইম দেখিছিলোঁ। মানে ইমান ধুনীয়া। দেখাইছোঁ মই ওচৰৰ পৰা। এয়া ৰ'জ, এয়া বেটা, এইফালে পিছফালে ইৰিল আহি আছে, সেইফালে যে গ্ৰুপ লৈ আছে, এয়া হৈছে আমাৰ ভণ্টিৰ বাই শাহু, মানে আমাৰ অজয়ৰ বায়েক হয়। তাহাঁতি ইয়াতে থাকে, ইয়াতে ঘৰ বনাই লৈছে তেওঁলোকে, ইয়াতে ঘৰ বনাইছে। ইমান ধুনীয়া জেগাত তাহাঁতি থাকে নহয়, দেখিয়ে ভাল লাগিছে। ৱাৱে ওলাইছে আৰু একো নকওঁ, মুঠতে ৱাও ওলাইছে। মানে ৰ'জ গাৰ্ডেন আমাৰ তাত যেনেকৈ খেতি কৰিছে, ঠিক তেনেকৈ তেওঁলোকৰ ইয়াত ফুলৰ গাৰ্ডেন কৰিছে। গধূলি হৈ গ'ল, সেইকাৰণে মই ভালকৈ ল'ব পৰা নাই, মানে কালাৰটো ইমান অহা নাই। ইমান মৰম লগা দেখিবলৈ। পাৰ্কটো ইমান ধুনীয়া আছে। এইটো চাই লওঁ, তাৰপিছত পাৰ্ক চাই আছোঁ হা। সেই বেটাৰ পাৰ্কটো দেখাই হৈছে, ইমান তাৰ দেখাবলৈ মন গৈ আছে। ভাল লাগিলে এতিয়া, হ'ব ব'লা। আন্ধাৰ হৈ গ'ল মানে সেইকাৰণে চাব পৰা নাই। ই দিনত আহিছিলে, সেইকাৰণে এতিয়া ৰাতি হৈ গ'ল, চাব নোৱাৰে। আজিৰ ৰাতি খানা হৈছে চিকেন বিৰিয়ানী। এয়া বাই বনাই আছে, সান্তানাদি বনাই আছে।
ये यहाँ क्या बनाएंगे दी ऑनियन फ्राई অনিয়ন ফ্ৰাই বনাব বনাই আছে এফালে এফালে পিঁয়াজ কাটি থৈছে এফালে চালাডৰ কাৰণে এফালে চাউল থৈছে বহুত ধুনীয়া গোন্ধ আহি আছে মাংসটো ধুনীয়া মজা আজি দিনৰ খোৱাই একদম পেট ফুল হৈ আছে আকৌ ৰাতি খাবলৈ আছে ইদিল আৰু বেটাই টেণ্টত সোমাই আছে বিছনাতে ৰুমতে টেণ্ট সজাই লৈছে हेलो ये कालिंग पांगी ये इरिल टेंटत हुमाय আছে দুইটাই এফালে আইতাকে হুৱে আৰু ইয়াত নাতিনিয়েকে টেন্ট সজাই থৈছে এনে মাজে মাজে হুৱে বুলি निकल गई दोनों biryani is ready. ঘৰত আহি সঁচাকৈ বহুত ভাল লাগিছে প্ৰথম চিনাকি যেন লগা নাই যেন আগৰ পৰাই চিনাকি হৈ আছোঁ সেনেকুৱা লাগিলে বহুত ভাল লাগিলে আৰু আমাৰ নেক্সট ডে ৰাতিপুৱা 7টা বজাতেই ফ্লাইট আছিল সেইকাৰণে আমি ৰাতিপুৱা 5টা বজাতে তেওঁলোকৰ ঘৰৰ পৰা ওলাই গৈছিলোঁ সেইদিনাখন ৰাতি বেটাৰ অলপমান গাটো বেয়া হৈ গ'ল সেইকাৰণে তাক মই কাপোৰেৰে ঢাকি ৰাখিছিলোঁ আৰু তাৰ মানে কি হ'ল তাৰ আইচক্ৰীম খাইছিলে আইচক্ৰীম খোৱাৰ কাৰণে ঠাণ্ডা পৰি গ'ল সেইকাৰণে তাৰ পুৰা জ্বৰ হৈ গ'ল সেনেকৈ আমি যেনে তেনে কৰি এয়াৰপৰ্টলৈ গ'লোঁ এয়াৰপৰ্টত ভাল হ'ল যেনিবা তাৰপিছত আমি বেংগলোৰৰ পৰা গুৱাহাটীলৈ গুচি আহিলোঁ হৈছে বেংগলোৰ এয়াৰপৰ্ট বিৰাট ডাঙৰ আৰু বহুত ধুনীয়া এই আমাক সান্তনা দিয়ে থবলৈ আহিছিলে তাই বাই বাই দিছে এইটো ব্লগ ইয়াতে সামৰিছোঁ আৰু নেক্সট ব্লগত আপোনালোকে চাবলৈ পাব আমাৰ বেংগলোৰ পৰা গুৱাহাটী অহা ফ্লাইটৰ জাৰ্ণিটো ইয়াতে সমাপ্ত কৰোঁ থেংক ইউ ফৰ